বৈ দিয়া গামোচাখন লৈছোঁ এইখনহে ভাল লাগিছে মাতটো কি হ'ল ইমান বেলেগ নমস্কাৰ মম ৰ নমস্কাৰ মই মৌচুমী আৰু আজি আমি যাবলৈ ওলাইছোঁ অগ্নিনাভ মন্দিৰলৈ মই ভণ্টি আৰু মা যাবলৈ ওলাইছোঁ ৰঙা চাদৰ মেখেলা এযোৰ পিন্ধি লৈছোঁ ধুনীয়াকৈ অগ্নিনাভ বাবা মন্দিৰলৈ আমাৰ গাঁৱৰ গোপিনীসকল যাবলৈ ওলাইছিলে তেওঁলোকৰ লগতে মা মই আৰু ভণ্টি গৈছিলোঁ মই পিন্ধাই দেখি আকৌ মই সোনকালে উঠিলোঁ আৰু আপোনালোকক ধুনীয়াকৈ এটা ভ্লগ বনাম বুলি ভাবিছিলোঁ মই যিহেতু আগতে কেতিয়াও এনেকৈ কথা কৈ পেলাই ভ্লগ বনাই পোৱা নাই ভইচ অভাৰেই দিছোঁ সেয়েহে ভাবিলোঁ আজিতকৈ আৰু ভাল দিন ক'ত হ'ব আজিয়ে ভিডিঅ' এটা ধুনীয়াকৈ বনাওঁ কিন্তু যেতিয়াই কেমেৰাটো উলিয়াওঁ লাষ্টটো একদম হেঁচা মাৰি ধৰে ইমান বেছি ভাল নহ'লে ভিডিঅ'টো হ'লেও দিছোঁ আপোনালোকে চাব আৰু মৰম দিব বোলো আপোনালোকক ধুনীয়াকৈ দেখাই যাম গাড়ী আহিলে কেনেকুৱা লাগিছে যাওঁ দেই চাৰে 6টামান বজাত আমাৰ গাড়ী আহি পালেহি গাঁৱৰ ফালৰ পৰা যদি কোনোবা ক'ৰবাত যায় তেতিয়া বেছিভাগ সময় নামঘৰৰ ওচৰতেই যিহেতু সকলো গোট খায়হি সেয়েহে আমাৰ গাড়ীও নামঘৰৰ ওচৰলৈকে আহিছিলে আৰু ৰাতিপুৱাই আইতা এগৰাকীয়ে নামঘৰত এগছ চাকি জ্বলাই দিলে আমি যোৱাৰ সময়ত সকলোৱে নামঘৰত গৈ সেৱা কৰি ল'লোঁ ক'ৰবাত যোৱাৰ সময়ত অশুভৰ কথা চিন্তা কৰিব নাপায় যদিও কাৰ পিছে ট্ৰেভেলাৰত উঠিবলৈ ভয় লাগে কমেণ্ট এটা কৰি জনাব মোৰ পিছে অলপমান ভয় লাগে কিন্তু বাবাই মাতিছে বুলি তেওঁৰ ওপৰতে আৰু বিশ্বাস কৰি উঠি ল'লোঁ জুবিন দাৰ গান শুনিনো কোনে বেয়া পাইছিলে ময়ো যাওঁতে তেখেতৰ গানেই লগাই লৈছিলোঁ অচিনা দেশত গানটো বজাৰ লগে লগে ইমান বেছি দুখ লাগিলে তেখেতে যেন সেইটো গান নিজৰ বাবেই লিখিছিলে তেখেত থাকোঁতে ইমান অনুভৱ হোৱা নাছিলে কিন্তু এতিয়া আৰু বুজি উঠিলোঁ যে তেখেত সঁচাকৈয়ে এজন ভগৱান আছিলে আৰু আমিও বহুত ভাগ্যশালী যে আমাৰ জন্ম জুবিনৰ যুগত হ'ল তেখেতক আমি দেখিছোঁ গাড়ীটো সকলোৰে মাথো তেওঁৰে আলোচনা পিছে এয়া আমি গৈ গৈ মেলেং বজাৰ পালোঁগৈ আগতে ইমান শাক পাচলি খাই ভাল পোৱা নাছিলোঁ কিন্তু এতিয়া আকৌ মই শাক পাচলি খাই বহুত বেছি ভাল পাওঁ আৰু দেখিলেও মোৰ কিনো কিনো লাগে পিছে আপোনাৰ প্ৰিয় পাচলি কি বাৰু বহুতো অগ্নিনাভ মন্দিৰলৈ যোৱা ভক্তই কয় যে তালৈ যোৱা ৰাস্তাটো বহুত বেছি বেয়া কিন্তু ইমান বেছি বেয়া নহয় যাব পৰাই আমি আমগুৰি হৈ গৈছিলোঁ সেইফালে অলপমান বেয়া হয় খালি যাব পৰা আৰু এয়া আমি গৈ মন্দিৰ পালোঁগৈ আমি তাত 9:13 পাইছিলোঁগৈ আৰু গৈ পাই যিহেতু চিধা বৰষুণ দিলে গাড়ীৰ পৰা নমাৰ পাছতেই সেয়েহে বিশেষ একো ভিডিঅ' কৰা নহ'লে তাত নামি বহুকেইখন দোকান পায় তাৰ পৰাই তেল আৰু পানী কিনি ল'লোঁ আপোনালোকে যদি যায় তেতিয়াহ'লে ধূপ চাকি লৈ যাব নালাগে তেল নহবা পানী লৈ যাব পাৰে মই বহুত বেছি এক্সাইটেড আছিলোঁ তেখেতক এবাৰ দৰ্শন কৰিবৰ বাবে আৰু এয়া গৈ পালোঁগৈ 9টা বজাতে যে ভক্তৰ বহুত বেছি ভিৰ কোনফালে গ'লে কি কৰিব পাৰিব তাত খুব বেছি ধুনীয়াকৈ লিখা আছে বাবাৰ দৰ্শন কেনি কৰিব লাগিব শৰাই ক'ত দিব লাগিব সকলোখিনি লিখা আছে বাবাৰ মন্দিৰটো নিৰ্মাণ হৈ থকাৰ বাবে তেওঁ ইয়াত অস্থায়ীভাৱে এনেকৈ ৰখা হৈছে আৰু সকলোৱে গৈ এনেকৈ তেওঁক দৰ্শন কৰিছে
আপোনালোকে যদি বৰচাকিত তেল ঢালে বা পানী ঢালে তেতিয়াহ'লে আপোনালোকৰ বটলটো পেলাই নিদি তাৰ পৰা আপোনালোকে পটজল আৰু তেল আনিব পাৰে। সেয়া আপোনালোকে নিজৰ গোসাঁই ঘৰৰ তেলৰ লগত মিক্স কৰি চাকি জ্বলাব পাৰে আৰু গা মূৰ বেয়া হ'লে সেয়া তেল লগাব পাৰে। সকলোখিনি কৰি পেলাই এইফালে আমি প্ৰসাদ খাই ল'লোঁ। তাত ৰাজহুৱা প্ৰসাদ বিতৰণ কৰা হয় আৰু আপুনি যদি শৰাই দিয়ে তেতিয়াহ'লে শৰাই প্ৰসাদো ল'ব পাৰে। মই আকৌ এইফালে পায়স খাই আছোঁ আৰু মায়ে গৈ শৰাই প্ৰসাদ ল'লে, যিখিনি মই দেখুওৱা নহ'লে। মোৰ আকৌ এনেকুৱা খাছ এজন পাৰ্টনাৰ আছে যি সকলোলৈকে মোৰ লগত যায়। তেওঁ কেতিয়াও মোৰ লগ এৰিব নিবিচাৰে। কিবা এটা দৰকাৰী কাম হওক বা ক'ৰবাত ফুৰিবলৈ যোৱা হওক, তেওঁ সদায় মোৰ লগত যায়। মোৰ পেটৰ বিষটোৰ কথা কৈছোঁ নোখোৱাৰ কাৰণে পেট বিষাইছে বুলি কৈ এটা পৰঠা খালোগৈ। আপোনালোকে পিছে চাই চিতি খাব, মই বিশেষ একো নকওঁ। খাই বৈ লৈ আকৌ অলপমান ওলাই গ'লোঁ, মন্দিৰৰ বাহিৰতে গৈ পেলাই বহিলোগৈ। ইফালে বাবাৰ দৰ্শন কৰিলোঁ, কৰি এতিয়া আৰু প্ৰসাদ খাই আহিলোঁ। তাত অলপ বহি বাহিৰৰ দোকান কেইখনৰ ফালে গ'লোঁ আৰু তাত গৈ এটা মৌৰাৰ পাখি আৰু এখন বাবাৰ সৰু ফটো কিনিলোঁ। আহোঁতে আকৌ এইফালে বৌবৰ লগতে বহিলোঁ। আৰু মোৰেই এনেকুৱা হয় নে বেলেগৰো হয় নাজানো, ক'ৰবাত যোৱাৰ আগদিনাখন টোপনি নধৰে। সেয়েহে এইফালে আহোঁতে টোপনি আহি আছোঁ। আহোঁতে আকৌ আমি উইংছ অফ হাজৰিকাও চাই আহিলোঁ। মানুহে প্লেন কিনি ৰেষ্টুৰেণ্ট বনাই দিছে। মই ৰাস্তাটোত এটা কথাই চিন্তা কৰিলোঁ, ট্ৰেইন এখন কিনিব পৰা যাব নেকি বাৰু। ৰাস্তা ধূলি নহয় যেন কুঁৱলীহে পৰিছে, আগলৈ একোৱেই নেদেখি। আৰু আহি এইফালে শিৱসাগৰতে আকৌ পৰঠা এটা খাই ল'লোঁ। মানে ভাত বিচাৰিছিলোঁ, কিন্তু দেওবাৰৰ বাবে ভাত নাপালোঁ তেনেকৈ, সেয়েহে পৰঠাকেই খাই দিলোঁ। তাতে আকৌ আমি মিঠাই চিঠাইও ঘৰৰ বাবে লৈ ল'লোঁ। তাই কিমান ষ্টেণ্ডাৰ্ড ঘৰৰ ছোৱালী, তই দেখিছনে নাই? আহোঁতে আকৌ এইফালে মোৰ প্ৰিয় শাহু বোৱাৰীও লগাই ল'লোঁ আৰু বাপ্পাকো লগ পালোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনাক বহুত বেছি ধন্যবাদ। আৰু যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, কি কৰি আছে তেন্তে? জক পটককৈ কৈ দিয়ক। বাই।